हेलो नमस्कार वेलकम टू माय यूट्यूब चैनल Sonali'z वर्ल्ड एटु कमन फटो भिडिओर खते আজি আহিছো আজি মই মুখখন দেখুৱা নাই দিও অকমান মই ভিডিওটোৱে কৰিছো কেইদিনমান আগতে গুৱাহাটী গৈছিলো কিবা এটা বিশেষ কাৰণত আৰু সেই সময়খিনিত থকা সময়খিনিত মই দুপৰীয়া আহাৰ কত খাইছিলো আপোনালোকক অকমান দেখুৱাব চেষ্টা কৰিম আৰু এখন প্ৰথমখন ৰেষ্টুৰেণ্ট আছিল মাইহাং ৰেষ্টুৰেণ্ট হেঙাৰবাৰীত থকা আৰু ইয়াতে মোক লৈ আহিছিলে ভনী জোৱাই মই কিবা এটা বিশেষ কাৰণত গুৱাহাটী গৈছিলো আৰু এই ৰেষ্টুৰেণ্টখনৰ ডেকোৰেশনটো চাওক কি ধুনিয়াকৈ পাচিৰে খুব ধুনিয়াকৈ সজাইছে আৰু ইয়াত মই খাই পেলাই কিন্তু খুব বেছি ভাল পালো খুব সুন্দৰ অসমীয়া থালি মই বহুত বেছি ভাল পালো ইয়াত খাই পেলাই ইয়াৰ বিশেষকৈ মই ইয়াত মাহৰ দালি আৰু আপোনাৰ অমিতা খাৰখন আজিও মানে মুখত লাগি আছে বিৰাতে ভাল পালো আৰু লগতে আছিলে পাৰ মাংস খুব সোৱাদ আৰু মানে খুব ঘৰুৱা ষ্টাইলত বনাইছিলে বহুত বেছি ভাল লাগিলে খাই পেলাই আৰু এই ভনী জোৱাই আৰু ভণ্টিৰ ল'ৰা ভণ্টি অহা নাছিলে তাই অলপ অসুস্থ হৈ আছিল কাৰণে আৰু পিছৰ দিনাখন আমি গৈছিলো ইয়া দিছপুৰ ধাবা আৰু ইয়াত খাইছিলো বিৰিয়ানী খাই মই এইবোৰ ইমান ভাল নাপাওঁ ভাত কেটা হ'লেই ভাল পাওঁ কিন্তু ইয়াত সঁচাকৈ বিৰিয়ানী খাই খুব বেছি ভাল লাগিলে খুব ধুনিয়াকৈ বিৰিয়ানী খাইছিলো আৰু ইয়াৰ পিছত মই গৈছিলো তাৰ পিছৰ দিনাখন মিচিং কিচেন আপোনালোক গুৱাহাটীত থকা সকলোৱে জানিব মিচিং কিচেনত গৈছিলো আৰু ইয়াতেও মই খুব ভাল পালো ইয়াৰ খাদ্যখিনি খাই গুৱাহাটী আহিলে মানে খুব এনেকুৱা লাগে ক'ত খাম ক'ত নাখাম গতিকে এইবাৰ অকণমান আভাস এটা পালো মানে ক'ত ভাল খাদ্য পোৱা যায় গতিকে তাৰে ভিতৰত মিচিং কিচেনো এখন আৰু ইয়াত মই আহি দেখিলো ইয়াত সকলোৱে যিসকলে দিয়া মেলা কৰে তেওঁলোকে ট্ৰেডিশনেল ড্ৰেছ পিন্ধি আছে আৰু ইয়াত আমি পৰ্ক থালি অৰ্ডাৰ কৰিছিলো আৰু ইয়াত মানে পৰ্কৰ বিভিন্ন আইটেম দিয়ে পৰ্কৰ আপোনাৰ পৰ্ক ফ্ৰাই পৰ্ক পুৰা গোটেইখিনি খুব বেছি ভাল লাগে ভিডিওটো চোৱাৰ বাবে বহুত